हेलो फ्रेंड्स, आज এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ৰঙালাওৰ লগত মাছৰ জোল। সো আহকচোন ভিডিঅ'টো চাওঁ। সো ফ্ৰেন্ডছ, প্ৰথমতে আপোনালোকে ৰঙালাওটো এনেকৈ সৰু সৰুকৈ কাটি ল'ব। ৰঙালাওখিনি ভালকৈ ধুই কৰি লৈ অলপমান নিমখ দি পেলাই ৰঙালাওটো কোমলিবৰ কাৰণে গেছত বহাই দিব। মিনিটমান উতলাই লোৱাৰ পিছত ৰঙালাওখিনি বহুত ধুনীয়াকৈ কোমলি গৈছে। সো তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই অলপ পাঁচফোৰণ দিছোঁ, লগত দুটা শুকান জলকীয়া দি দিছোঁ। তাৰপিছত পিঁয়াজ, জলকীয়া, আদা নহৰু সকলোবোৰ দি দিছোঁ। বস্তুখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত মই বইল কৰি থৈ দিয়া ৰঙালাওবোৰ দি দিছোঁ। এতিয়া মই নিমখ, হালধি, জিৰা আৰু জালুক সকলোবোৰ দি দিছোঁ। এতিয়া মই হাফ ফ্ৰাই কৰি থৈ দিয়া মাছবোৰ দি দিছোঁ। $2,000 later. যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব।